ইছ ৰাম ইমান বস্তুৰ দাম হ'লে কেনেকৈ চলিম এজন উৰন্ত কোঠাৰ ধৰা এওঁ গাঁওখনৰ এজন সক্ৰিয় যুৱক এওঁ চিধা কথা কোৱা মানুহ ভাল পালেও বেয়া পালেও সঁচা কথাটো আগত কৈয়েই দিয়ে তুলসী দেখোন কি কৰি আছা ইয়াতে ক'ৰ পৰা মই বজাৰত গৈছিলোঁ বজাৰত যিহে বস্তুৰ জুই চাই দাম ফিৰি আহিলোঁ এটা বস্তু কিনিব নোৱাৰি একোৱে নানিলোঁ শাসন আৰু শোষণ কিন্তু ভালকৈ চলাইছে এনেকৈ হ'লে আৰু বেছি দিন নাই আমাৰ পেটত গাঁঠি দিবৰ কাৰণে চিন্তা নকৰিবা ককাই আমাৰো ভাল দিন আহি আছে হ'ব তুমি তেন্তে একো গমেই নোপোৱা কাইলৈ আমাৰ ইয়ালৈ বিবিবি আহি আছে বিবিবি এইজন আকৌ ক'ৰ পৰা ওলাল বিবিবিক চিনি নোপোৱা সকলোৱে চিনি পায় বসন্ত বিশ্ব বৰুৱা আকৌ ৰ'বাচোন ৰ'বা তুমি যে ক'লা কাইলৈ আমাৰ গাঁৱলৈ বিবিবি আহিব কাৰ পাৰ্মিশ্যন লৈ আহিব মইতো গাঁৱৰ ছেক্ৰেটাৰী হিচাপে একো গমেই নাপাওঁ এইবোৰ মানুহক কোনো পাৰ্মিশ্যনৰে প্ৰয়োজন নাই এইবোৰ বহুত ডাঙৰ মানুহ কোন জড়িত আছে জানা গুণু ট্ৰেডাৰ্ছৰ মালিক কনক কেডি কনষ্ট্ৰাকশ্যনৰ মালিক কৈলাশ দাস এইবোৰ মানুহ ইহঁতৰ লগত জড়িত কেনেকৈ মইতো কোনো আশা দেখা নাই প্ৰথমে আহিব ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিব তাৰপিছত 5 বছৰলৈ শোষণ কৰিব আমাৰ জানা আছে বাৰু দেখা যাব কিডাল ফালে আহো দিয়া যোৱা মইহে জানো মোৰ কি অংক আছে এইজন তুলসী এওঁ মানুহজন বেছি সুবিধাজনক নহয় কয় কিবা এটা কৰে বেলেগ এটা পইচা যিফালেই পায় সেইফালেই লৰ মাৰে এইজন সুৰেণ গগৈ এওঁৰ ককায়েক অৰুণ গগৈ আছিল এজন দক্ষ ৰাজনৈতিক নেতা তেওঁৰ মৃত্যুৰ পিছত এইবাৰ সুৰেণে ৰাজনীতিৰ পথাৰখনত ভৰি দিব খুজিছে কিন্তু এওঁৰ পাৰ্টিত তেওঁৰ ভাগিনৰ বাহিৰে আৰু কোনো ব্যক্তি নাই চাওঁ আহকচোন সুৰেণে কি খেল খেলে কিহে সুৰেণ মন একদম ভাল নহয় যেন পাইছোঁ মন্দিৰলৈ আহিলা যে ভাই বেপাৰো ইমান ভাল নহয় যে ৰচোন তহঁতৰ পাৰ্টিটো কি হ'ল এইবাৰ ককাইৰেতো ৰাজত্ব আছিল ন আৰু তৌতো পাৱাৰত আছিলি এতিয়া কি হ'ল তাকেইতো কি কৰোঁ ভাবিয়ে পোৱা নাই আমি সেই গাখীৰ খুৱাই খাপ পুহি আহিছিলোঁ আমাৰ পাৰ্টিৰ পৰা ওলাই গৈ সি নিজাকে পাৰ্টি খুলি সি আমাকে ধুলিচাত কৰিলে এতিয়া বৰ বেয়াকৈ ৰৈ গ'লো হ'ব দিয়া পিছত ভালকৈ বুজাই ক'ম হয় নেকি ঠিক আছে বাৰু দিয়া পিছত লগ পাম মই এতিয়া আহোঁ হা ঠিক আছে নাই এনেকৈ থাকি আৰু লাভ নাই কিবা এটা সিদ্ধান্ত ল'ব লাগিব তাকেই মামা ময়ো সেই ভাবি আছোঁ আপুনি সিদ্ধান্ত লওক মই আপোনাৰ পিছত আছোঁ নদীৰ সোঁতত সাঁতুৰিব লাগিব বুজিছ সোঁতৰ বিপৰীতে সাঁতুৰিলে আমাক সকলোকে উটুৱাই লৈ যাব মামা তুলসীহঁতে কিন্তু বেলেগ গেম খেলিছে বসন্ত বিশ্বৰ লগত লগ লাগি গোটেই ঠিকাবোৰ লৈ লোৱাৰ প্লেনিং কৰিছে আমি কি চাই থাকিম আমিওতো সেই বাৰিষাৰ নদীত উটি অহা শিহু তুলসীহঁতে আমাৰ লগত গেম খেলিছে কিন্তু সিহঁতে গম পোৱা নাই যে ময়ো এবাৰ বসন্ত বিশ্ব বৰুৱাৰ লগত যোগদান দিয়াৰ সিদ্ধান্ত লৈছোঁ তাৰমানে মামা এইবাৰ খেলা হবে চিন্তা নকৰিবা মই যিমান পাৰোঁ সহায় কৰি দিম টেনশ্যন নল'বা দাদা ভাবো তুমি অলপ ভিতৰলৈ যোৱা হা আকৌ লগ পাম এতিয়াই সোমাই আহ হা ভিতৰলৈ আহিলে যে লগ কৰিব লাগে নাজানো
লগত ধব কি এবাৰ লাগি চাই আছ কয় এতিয়া কিয় আহিছ মানে দাদা ৰাইজৰ গোটেইবোৰ ল'ৰা আহিছে অলপমান যদি সিহঁতক খোৱা লোৱাৰ ব্যৱস্থা কৰি দিব পাৰিলে হয় ভাল আছিলে লগত অলপ টকা পইচা দিলে আপুনি জয়হতো নিশ্চিত সেইটো চিন্তা কৰিব নালাগে শ্ৰীমন্তক চাইছোঁ কি ব্যৱস্থা কৰিছে আৰুতো আমাৰ ভুৱনলাল বিহাৰী আছেই বুজিছনে নাই ৰাইজে যাতে কোনো কথাতে বেয়া নাপায় মই যি পাৰোঁ সহায় কৰিম তহঁতে খালি দিনে ৰাতিয়ে ৰাইজৰ লগত থাক আৰু যি লাগে দি দে বুজিছ হ'ব দিয়ক দাদা অঁ এতিয়া যা ভাবু অ' ভাবু এইজন BBB মানে বসন্ত বিশ্ব বৰুৱা এখেতে কথা ক'লে লাগি যোৱা দোষ এটাও আছে দেখাই শুনাই ভাল যদিও চৰিত্ৰটোহে সিমান এটা ভাল নহয় এখেত এজন ৰাজনৈতিক নেতা ৰাজনীতিত পকা নহ'লেও ইমান কেঁচাও নহয় এই কি হা আমাক মাতি যে এতিয়ালৈকে আহি পোৱা নাই ফোন এটা কৰা সি কেতিয়াবাই ক'লে এতিয়া কিমান হ'ল 2 ঘণ্টা পাৰ হৈ গ'ল কি বা কৰে এতিয়া এটা ফোন কৰি চাওঁ ফোন এটা কৰা অ' দাদা এই আপোনাক ৰৈ আছিলোঁ কিমান পালে অঁ আমি তাতে আছোঁ দিয়ক আহক হ'ব আহি আছে পালে ঠিক আছে দাদা আহি পালে কিবা বিশেষ কামত মাতিছিল নেকি তোমালোকেতো গমেই পাইছা ইলেকশ্যন আহি পালেই হয় এতিয়া তোমালোকে পইচা পাতি দি দাদাক সহায় সহযোগিতা কৰিব লাগিব তোমালোকে টেনশ্যন ল'ব নালাগে ইলেকশ্যন যোৱাৰ পিছত কামৰ ঠিকাবিলাক তোমালোকেই পাবা অ'কে ঠিক আছে বাৰু আমি বাৰু চাই দিম তোমালোকে চাবা আৰু সেইখিনি এতিয়া মই বেছি দেৰি নকৰোঁ তোমালোকে খালি হিচাপ নিকাচখিনি ভালদৰে ৰাখিবা ঠিক আছে বাৰু ঠিক আছে বঢ়িয়া এইবাৰ চিন্তা নহ'ব কিবা এটাতো হ'ব অ' সীমান্ত আহাচোন আহা ভিতৰলৈ আহা বহা ভাই তইতো এতিয়া বসন্ত দাৰ ৰাইট হেণ্ড তোক এটি ভিতৰুৱা কথা কওঁ কচোন ক কেনেকৈ কওঁ কথাটো ভাবিয়ে পোৱা নাই ময়ো তোমালোকৰ পাৰ্টিতে যোগদান দিম বুলি ভাবিছোঁ ঐ মোক ল'বানে মোকো অলপ মূৰটো গুজিবলৈ সুবিধা কণ দিবা নাই মই এইবিলাক একো ক'ব নোৱাৰোঁ মই দাদাৰ মতে চলোঁ তই দাদাক কৈ দিবি এতিয়া মই যাওঁ নিৰ্বাচনৰ বহুত কাম আছে অ' দাদা হয় দাদা আপোনাৰ লগত এখন গোপন বৈঠক আছিল আপোনাক ক'ত লগ কৰিমনো হয় অঁ ঠিক আছে দিয়ক মই আহি যাম অঁ ঠিক আছে লগ কৰিম বুলি যে ক'লে দাদা সোমাব পাৰোঁনে আহা পিছে দাদা হ'ব মই সকলো গম পাইছোঁ শ্ৰীমন্তৰ মুখে সকলো গম পাইছোঁ কিন্তু তুমি আমাৰ পাৰ্টিত কিয় জইন কৰিব বিচাৰিছা দাদা মোৰ দুৰৱস্থাৰ কথাটো আপুনি গমেই পাইছে আমাৰ পাৰ্টিৰ সদস্য বুলি ক'বলৈ এই বাপুতি আৰু ময়েই এতিয়া মই এটা কথা ভাবিছোঁ এই সকলোবিলাক বাদ দি আপোনাৰ দলতে যোগদান দিম বুলি ভাবিছোঁ আপোনাৰ লগততো এতিয়া বহুত ডাঙৰ মানুহৰ হাত আছে মোৰতো সেইবোৰ একোৱেই নাই আৰু প্ৰথমতেতো আপুনি আমাৰ দাদাৰ লগতে ৰাজনীতি আৰম্ভ কৰিছিল এতিয়া মোকো অলপ সুবিধাকণ দিয়ক
ঠিক আছে মই ভাবিম ঠিক আছে দাদা মই আহিছোঁ হ'ব হাইঠা মাটিত পৰিল কিমান উৰিবি হা ভাগৰিবতো লাগিবই আপুনি মোক মাতিছিলে তুমি আহিছা যে মই তুলসীকে মাতি পঠিয়াইছিলোঁ তুলসী ক'ত নহয় মানে তুলসী অলপ ব্যস্ত আছে মোকে পঠাই দিছে কি কথা ক'ব লগা আছে মোকে ক'ব দিছে ঠিক আছে বাৰু তুমি আহিছা যাতে তোমাকে কওঁ শুনা এতিয়া ঠিক আছে আহিছোঁ এতিয়া আজি কিন্তু বহুত ভাল লাগিল ন সুমনলাল দাদা গ'লো বহুত ভাল লাগিছে ধুনীয়া ৰেচপন্স আচ্ছা দাদা 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 শুনকচোন দাদা হা আৰু 5 মান হ'লে ভাল আছিল দিব বহুত ধন্যবাদ দাদা ঠিক আছে লগ পাম ৰাখিছোঁ 5 লাখ দিব ভুৱন দাই বুজিছ নহয় কি আৰু এটা কথা কালিৰ পৰা গাড়ীত নহ'ব বাইক লৈ যাম হয় ঐ ভাইটি অলপ পাৰ্ক কৰি থওঁ আমি কিবা এটা খাই আহোঁ আমার মিনিষ্টাৰ বসন্ত বিশ্বাচাৰ মোবাইলত আছে যাৰ শক্তি চমৎকাৰ বসন্ত আমাৰ নাম হৈছে যাৰ আৰু বেলেগ পাৰ্টি আমাৰ নাই কোনো দৰকাৰ আমাৰে চৰকাৰ মোবাইলৰে চৰকাৰ তোমাক শতবাৰ জনাও নমস্কাৰ ডালি ৰান্ধি মটৰ ৰান্ধি কণী ভাজি কত কত বছৰ ধৰি মোবাইলৰে চৰকাৰ আহি চলাই আছে দেশ জুৰি চোৱা চোন এবাৰ ভালকৈ ভাবি আহৈ বন্ধুৱা ফুটিবলৈ আহ দলে বলে আহ ফুটিবলৈ আহ মোবাইলৰ চৰকাৰ হ'ব উপকাৰ ইটো সিটো মন নিদিবা নাই কোনো দৰকাৰ আমাৰে চৰকাৰ মোবাইলৰে চৰকাৰ আয়াৰে আয়া তোমাক জনাও নমস্কাৰ সকলোৰে পদূলি হ'ব আজি শুৱনি জানা নে নাজানা তুমি
আঁচনি তমুক আঁচনি ভোগ আঁচনি আদি সকলো পাবা ভালকৈ তুমি মাৰামাৰি হাই কাজিয়া য'তে ত'তে কেলেংকাৰী নচলিব এইবোৰ কথা ৰাইজে ৰজা আমাৰ বাবে সৰু সেৱা বাৰে বাৰে শান্তি লাগে আমাক সঁচা আমাৰ মিনিষ্টাৰ বসন্ত বিশ্ব ছাৰ মোবাইলত আছে যাৰ শক্তি চমৎকাৰ বসন্ত আমাৰ নাম হৈছে যাৰ আৰু বেলেগ পাৰ্টি আমাৰ নাই কোনো দৰকাৰ আমাৰে চৰকাৰ মোবাইলৰে চৰকাৰ তোমাক শতবাৰ জনাও নমস্কাৰ না 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 na 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 বসন্ত বিশ্ব জিন্দাবাদ দাদা আহিছে ৰবা বহা 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 পিছে কি সকামত আহিলা দাদা মই ঢুকমাৰী গাঁৱৰ পৰা আহিছিলোঁ মই বিহুৰ সংক্ৰান্তত আহিলোঁ মানে ৰঙালী বিহু পাতিছোঁ আৰু আপোনাকো নিমন্ত্ৰণ এভাগ দিব আহিলোঁ আৰু কিবা এটা সহায় পাম বুলি আহিছোঁ হ'ব তুমি ছাৰ মই ৰংপুৰ গাঁৱৰ পৰা আহিছোঁ আমাৰ বাসন্তী পূজা ছাৰ যোৱাবাৰ MLA ছাৰ গৈছিলে এইবাৰ আপুনিয়ে যিহেতু আমাৰ MLA আপুনি ছাৰ আহিব লাগিব আৰু আমাক অলপ সাহায্যও লাগিব এক মিনিট হেল্ল' হা জইন হৈছোহে নিদিয়াকে থাকিম নেকি দিম হ'ব আজি মই পঠিয়াই দি আছোঁ কণ্টিনিউ ছাৰ আমাক কিবা এটা সাহায্য এটা দিব আৰু পূজাখনত আমাকো বিহু বুলি কিবা এটা সাহায্য আগবঢ়াব বুলি আশা কৰিছোঁ আৰু এতিয়া চোৱা হা মই জিকিব কেইদিন হৈছে এতিয়াওতো ৰাজভৰা মোৰ হাতত সহায় নাই বহুত মানুহে সুধি আছে এটা কৈ চাব লাগিব নহয় গতিকে মই চেষ্টা কৰিম তোমালোক আহিবা বাৰু আকৌ ঘপকে নহয়তো কামবোৰ বুজি পাইছা নহয় গতিকে সকলোকে চাব লাগিব হয় বুজিছা ঠিক আছে বাৰু এতিয়া ঠিক আছে আহিছোঁ দিয়ক ইহঁতক কোনে সোমাব দিছে কিয় সোমাব দিছ মোৰ বেলেগ কাম ধান্দা নাই নেকি হা জয় হ'ব কিমান দিন হৈছে কাম নাইকিয়া চব অলগদ্ধ ঠাণ্ডা লাগে ৰবাচোন ৰবা সুৰেন দা কছো তোক দেখি বেয়াই লাগিছে জানানে কথা এটা ক বেয়া নাপাবি তইতো আমাৰ বসন্তৰ দাৰ লগত বহুত দিন ঘূৰিলি হেই না ভাল এখন দামী গাড়ী ল'ব পাৰিছ না তাৰ আইফোন ল'ব পাৰিছ আচলতে কি জান সি তোক ব্যৱহাৰহে কৰি আছে কথাটো ভালকৈ ভাব তই যদি আমাৰ মতে সকলোবিলাক কৰ অহা নিৰ্বাচনত তোক এটা ভাল পদত ৰাখিম এতিয়া সেই উৰন্ত তুলসী সকলোবিলাক আমাৰ লগতে গাঁৱৰ সকলোবিলাক চব আমাৰ দলতে আহিছে তয়ো এতিয়া আমাৰ লগতে যোগদানটো কৰ আজি ইলেকশ্যন যোৱা 6 মাহে হ'ল সি কেনেকুৱা চৰিত্ৰৰ মানুহ গাঁৱৰ সকলোবিলাকে গম পাইছে দে ঠিক আছে পিছে
শুন কথাটো অলপ ভালকৈ ভাবি চাবি মামা মই হলে কথাবোৰ ভাল দেখা নাই আৰে উত্তেজিত নহয় কি কৰিম হা আজি আমি পাৰ্টিত জইন কৰা 6 মাহে হ'ল বিবিবি দেখোন জয় হৈ আমাৰ কথা পাহৰিয়ে গ'ল এনেকৈ হ'লে আমি পাৰ্টিত থকা নথকাৰ কোনো মূল্যই নাই আজি বিবিবি ক'ত আৰু আমি ক'ত এনেকৈ হ'লে আমি বিৰোধী হৈ থকাই ভাল আছিল হ'ব বাৰু সেইবোৰ পিছত দেখা যাব আজি মই উৰন্তহঁতক মাতিছোঁ ৰ'বা সিহঁতক অলপ ভাল পাত পৰুৱাই আছোঁ সিহঁত আহিছে কিজানি হ'ব দিয়ক দাদা আপুনি ইয়াতে আছে যে আমাক মাতিছিলে কিবা ইম্পৰ্টেণ্ট কথা আছিলে নেকি তোমালোকৰ খা খবৰ ল'বলৈ মাতিছোঁ ৰ'বা কোৱাচোন বসন্ত দাক প্ৰতিনিধি হিচাপে কেনেকুৱা পাইছা চাওক দাদা মই চিধা কথা কোৱা মানুহ আপুনি কিন্তু বেয়া নাপাব বিবিবি এটা মস্ত ঠগবাজি মানুহ তেখেতে ইলেকশ্যনৰ সময়ত আমাক যেনেকুৱা ভুৱা প্ৰতিশ্ৰুতি এটা দেখুৱালে যেনেকুৱা আচৰণ কৰিলে ক'তা সেইবোৰ ক'ত গ'ল আৰু এটা কথা কওঁ বেয়া নাপাবা তোমালোকে যদি আজি বিবিবিৰ লগত যোগদান নকৰি নিজে ইলেকশ্যন হেলিলে হয় নহয় তেতিয়াহ'লে এই গাঁৱৰ সৌন্দৰ্যই বেলেগ হৈ গ'ল হয় আৰু শুনা তোমাৰ ডাঙৰ মামা যেতিয়া বিধায়ক আছিল তেতিয়া মানুহে বহুত সা সুবিধা পাইছিল মানুহে এতিয়াও স্বীকাৰ কৰে আৰু শুনা এদিনটো আমি বিহু আৰু পূজা বুলি সহায় বিচাৰি গৈছিলোঁ তেওঁৰ ওচৰত কিন্তু ক'ত বিহু শেষ পূজাও শেষ তেওঁৰ পৰা কিন্তু কোনো ধৰণৰ সহায় নাপালোঁ কি এয়াই নেকি আমাৰ MLA মই বুজিছোঁ তোমালোকৰ কথা তোমালোকে যদি আমাৰ লগত ছাপৰ্ট হৈ থাকা আমি এখন খেল খেলিম কি খেল দাদা ব্লেকমেইল বিবিবিক ব্লেকমেইল কৰিব লাগিব ব্লেকমেইল কথাটো হ'ল আমিও আমাৰ লাইফটো সিহঁতৰ দৰে আৰামত কটাব বিচাৰোঁ তোমালোকৰ মন নাযায় নেকি লাক্সাৰিয়াছ লাইফ এটা কটাব নতুন নতুন ৰেষ্টুৰেণ্টত খাব নতুন নতুন কাপোৰ পিন্ধিব নতুন নতুন গাড়ীত উঠিব মন নাযায় নেকি বিবিবিৰ বহুত গোপনীয় কথা মই জানো আৰু তাৰ মুখা মই তোমালোকৰ সন্মুখতে খুলিম আৰু তেতিয়া সি আমাৰ মতে চলিবলৈ বাধ্য হ'ব নে কি কোৱা হা বসন্ত বিশ্ব বৰুৱা আৰে মই ভুৱনলাল বিহাৰী হয় তোৰ পৰা কেইছে পইচা উলিয়াব লাগে মই ভালদৰে জানো বসন্ত দা ভালনে ভুৱনলাল বিহাৰী ভাল ভাল তোৰ মোৰো ভাল দাদা এতিয়াতো চাৰিওফালে আপোনাৰেই জয়গান গাঁৱৰ কিছুমান মানুহেতো দাঙি মেলিয়েই ৰৈ আছে না 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 ফুলৰ মালা বহুতেতো হেণ্ডশ্বেক কৰিবলৈ ৰৈ আছে আৰে গাঁৱৰ বহুত বয়স্ক মানুহেতো কৈ আছে আমাৰ MLA বোপা বৰ ভাল মানুহ আৰে আমাৰ MLA বোপাটো নেতাও নহয় MLAও নহয় সঁচা কথা ক'বলৈ গ'লে তেওঁতো মানুহেই নহয় মই কি ৰাক্ষস নেকি নহয় আৰে আপুনিতো ভগৱান হৈ গৈছে পেপুৱা সমষ্টিৰ বাবে আৰু সেই ডেকা গাভৰু বিলাকে কি কৈছে জানে আমাৰ MLA ছাৰটো নেতাও নহয় মানুহো নহয় আৰু সেই সঁচা কথা শুনিবলৈ বেয়া আমাৰ MLA ছাৰটো পুৰুষেই নহয় নহয় মহাপুৰুষ আপুনি ভগৱান এই ভগৱানকতো দেখাও নাপায় আপোনাকতো দেখাও পায় এনেকৈ আহি আমাক ভাল ভাল খবৰবোৰ দি থাকিবি গাঁৱৰ কথাবোৰ মাজে মাজে কৈ থাকিবি হ'ব দাদা হ'ব আচ্ছা ৰচোন
তই মোৰ পৰা কিমান টকা পাৱ দাদা 10 লাখ টকা এটা পাওঁ হ'ব মই তোক ট্ৰান্সফাৰ কৰি দি আছো হ'ব দাদা হ'ব মই আহোঁ যাবি যা আৰে চেপাৰ মাছ কেনেকৈ উলিয়াব লাগে মইতো জানো MLA দেখিলি ইমান ভাল মানুহ কি কথাবিলাক ভাবিলে ভালেই লাগি যায় দেই সুৰ আছিলো আজি মই মিনিষ্টাৰ এতিয়াতো মোৰ টকাই টকা শ্ৰীমন্ত পানী এগিলে চাম হেল্ল' বি কৈছো মাটি অলপ লাগিছিল হ'ব 1 কৰোৰ চিন্তা কৰিব নালাগে দি আছো হাত দিলেই মাটি পাওঁ এইবিলাকহে লাইন দাদা আপুনিতো এতিয়া পেপুৱা সমষ্টিৰ বিধায়ক কিন্তু আপোনাৰ মঞ্চ ওপৰৰ ফালেহে ইলেকশ্যন যোৱাৰ পিছৰে পৰা আপুনি আপোনাৰ সমষ্টিটোৰ প্ৰতি আহৰিয়ে নাই বেয়া নাপাব কিন্তু আমি আৰু আপোনাৰ লগত থাকিব নোৱাৰো আজি 6 মাহ হ'ল না আপুনি কিবা গুৰুত্ব দিছে না কিবা কাম দিছে আমাৰ ডাঙৰ মামাহে আপোনাক ৰাজনীতিলৈ আনিছিল আৰু আপুনি আমাৰ ডাঙৰ মামাকে মূৰত কোবাইছে সকলো জানো আমি আমিও আপোনাৰ অতীতৰ কথা সকলো জানিছো কি জানো তহঁতে ইচ্ছা কৰিলে মই তহঁতক হালাল কৰি দিব পাৰো এই বসন্ত আপুনি ইমান ডাঙৰ কথা নকবহে আপুনি এজন চোৰ আছিল এই সুৰেনৰ ককায়েক অৰুণে আপোনাক ৰাজনীতিত আনিছিল আপোনাৰ চৰিত্ৰ এটা সিমান ভাল নহয় কি কথা কব আহিছাহে এই ৰ'ব আপোনাৰ চৰিত্ৰ কাহিনী মোবাইলৰ কেমেৰাত বন্দী হৈ আছে আপুনি কি আমাক মূৰ্খ বুলি ভাবিছে নেকি আপোনাৰ চৰিত্ৰৰ সকলো কথাই ইয়াত বন্দী হৈ আছে এতিয়াই যদি ফেচবুকত এৰি দিও নহয় সকলো ৰাইজে জানিব আপুনি কেনেকুৱা আমি গাখীৰ খুৱাই সাপ পুহি আহিছিলো আচ্ছা আমি এটা মীমাংসা কৰো তোমালোকে যেনেকৈ বিচৰা পাৰ্টি তেনেকৈ চলিব হ'ব আপুনি সকলো ৰাস্তা ঘাটবিলাক ঠিক কৰক আৰু যি প্ৰতিশ্ৰুতি দিছিল সকলোবিলাক সমাধান কৰক নহলে বুজিছেই নহয় আপুনি কেনেকুৱা সেইটো ৰাইজে জানিব এই শুনক যদি বসন্ত বিশ্ব বৰুৱা হৈ থাকিব বিচাৰিছে তেন্তে আমাৰ মতে ৰাজনীতি কৰক হ'ব ইমান খং কৰিব লাগেনে সৰু কথাটোতে আচলতে হয় তেনেকুৱা নহয় আহিছা আহিছা এইডালে এতিয়ালৈকে শুই আছে যে ঐ কৌশিক 10টা বাজিবৰ হ'ল কৌশিক পৱনে মাতি আছে বল উৰন্ত বৰুৱা কি লাগে তোক একো আঁচনি অহা নাই যা মাথা খাৰাপ কৰিব আহিছে এইডাল কি আচৰিত কৌশিক মোৰ নাম বসন্ত বিশ্ব বৰুৱা এইডাল গ'ল হাউচ সঞ্জুদা কি হ'ল তোৰ কি হ'ল মই তোমাৰ ঘৰত যে তই মোৰ ঘৰত নহয় মই তোৰ ঘৰত মোৰ ঘৰত
অ' মাই বাপেকে এইডাল গ'ল কি হৈছে কাৰ কি হৈছে সনুদা বল পৱনে ৰখি আছে এই বৰে পুৱা 6টা বজাতে কি কৰবে আছ 10টা বাজি গ'ল চাহ হা মাক কয় বল পৱনে ৰখি আছে দোকানত বোলে 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 আছো সঞ্জু সদা সদা এরকম শুই থাকে 10টা বাজাক গেলে ঐ যা ফ্ৰেছ হৈ আ যা তুমি অলপ বহা মই আহি আছো দিয়া ঠিক আছে বাৰু কি যে হ'ব ইয়াৰ লগত সপোনত ক'ৰ পৰা ক'লৈকে যায় তাকো বিদায়ক হৈছে হা আঁচনিৰ কথা কয় মোক সি ধেৎ চাল্লা